So hello guys, welcome back to my channel Biggest Vlog আৰু আজি আপোনালোকে চাই আছে এটা নতুন vlog and এতিয়া just recent সাৰ পাইছো and খিৰিকীখন খুলিৰো ভাবিছো কাৰণ অলপো ফ্ৰেছ এয়াৰ সোমোৱা নাই ভিতৰত so এতিয়া যাওঁ আৰু ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্টটো মিন্স ৰুমত নকৰোঁ বাহিৰত কৰিম কাৰণ ৰাতিপুৱা বনাবলৈ অশান্তি লাগি থাকে so guys তেন্তে কিবা এটা খাই আহোগৈ দেন লগ পাই আছো So guys, দেখিব পাইছে এতিয়া আমি কলেজ যোৱা নাই আজি কলেজৰ আগত কিন্তু ৰখি আছো কাৰণ MCB হলত তো আমি এতিয়া যাব ওলাইছো গাড়ীখন অলপ ধুই লওঁ ভাবিছে so হেতুকে কৰোগে আৰু so এতিয়া মোৰ লগত আছে এপিনে প্ৰিয়াংকৰ আৰু হি বিজি হৈ আছে বৰ্তমান so আৰু হি is not interested in showing his face আৰু মোক নেদেখাও obviously মইতো লেতেৰাকে আহিছো সেইকাৰণে নেদেখাও এতিয়া so then গৈ থাকো ডাইৰেক্ট আমি আহিছোঁ টায়াৰ এলাইনমেণ্ট ঠিক কৰিবলৈ একচুৱেলি মই আজি ফাৰ্ষ্ট আহিছোঁ এনেকুৱা কামত আজিলৈকে নাই দেখা আজি ফাৰ্ষ্ট দেখিছোঁ এইপিনে মনিটৰ স্ক্ৰীণখনত দেখিছে যে টাৰ্ণ কৰিব কয় গাড়ীখনৰ চকাটো দেন আকৌ টাৰ্ণ কৰি দিয়ে তো সেনেকৈ এলাইনমেণ্ট কিবা কিবি মিলাই আই ডোন্ট ন' আৰু এইটোৱে কাম আছিল এণ্ড প্লাছ আকৌ গাড়ীখন ধুবলৈ আছে তাতো যাব আছে সেনেকৈ দিনটো আজি ৱেষ্ট হৈ যাব নিচিনা লাগিছে মোক So গাড়ী ধুইও কমপ্লিট হৈ গ'ল এতিয়া আমাৰ এণ্ড এতিয়া ওলাই চোৱা যাবলৈ ঘৰ পোৱাগে লগে চাগে ইভিনিং হৈ যাব মানে একচুৱেলি ঘৰ নহয় ৰুম পাওঁতে ইভিনিং হৈ যাব So guys finally বহুত দেৰি কৰিলে ইয়াৰ ৱাশ্বিং চেণ্টাৰ and this because of this boy my day is wasted গ্লাছখন ভালছে ধোৱা হোৱাই নাই এইখিনি আকৌ ঠিক কৰিব লাগিব So this is me বুম ভাগৰ লাগিছে আজি দিনটো আৰু এতিয়া দেখিছেনে আমি যেতিয়া ওলাইছো তেতিয়া পুৰা পোহৰ হৈ আছে এতিয়া পাওহি মানে ৰাতি কৰিলে পুৰা So এইপিনে দেখিছে আমাৰ দুজন মানুহৰ মাজত কাজিয়া হৈ আছে একচুৱেলি মোৰ ৰুমমেট হয় চানু এনম তাতে পুৰা ঝেং দুইটাই The next day. So এক্সাম আছিলে আজি মোৰ এণ্ড এক্সাম ঠিক ঠাক আৰু সিমানো ভাল নহ'ল মিন্স একচুৱেলি কি হ'ল মোৰ ছেচনেল এক্সাম আছিলে এণ্ড ছেচনেল এক্সাম মিন্স টেষ্ট টাইপ আৰু মেইন এক্সাম নহয় এণ্ড চ' কিবা এটা খাই লওঁ ভাবিছোঁ এণ্ড চ' গাইজ আপোনালোকে মোৰ হোষ্টেলৰ ৰুমটো চাব বিচাৰিছে নেকি মই দেখাই দিছোঁ এবাৰ চাই লওক আপোনালোকে কিমান লেতেৰা হয় মই বেক কেমেৰা কৰি দেখাইছোঁ এইপিনে চাওকচোন কি চাবোন শ্বেম্পু ফেচ ৱাছ ভুজিয়া পেকেট একোৱে নাই ইয়াত ইপিনে চাওকচোন কাপোৰখিনি ক'ত উঠাই থৈছোঁ এণ্ড এইপিনে চাওকচোন হেলমেট বেগ হেডফোন ব্ৰাছ আৰু কি দেখাম আৰু এইপিনে কাপোৰ গোটেই লেতেৰা এণ্ড এইপিনে চাওকচোন তেল গোটেই বিচনাখন এনেকুৱাই হৈ আছে মোৰ লাষ্ট ইয়াত আঁঠুৱাখন চাওক এনেকৈ থৈ দিওঁ মই যাতে আকৌ কষ্ট কৰিব নালাগে মানে আকৌ লগাব নালাগে এনেকৈ ফিক্স কৰি থওঁ পেণ্টটো বেয়া লেতেৰা এণ্ড মোৰ আলনাটো চাব নেকি চাওকচোন এবাৰ আলনাটো দেখিছেনে এটা ল'ৰাই সদায় কিমান অকলে কৰি থাকিব ন ইমানকৈ কামবিলাক ভাত বনোৱাৰ পৰা আদি কৰি ৰুম ভৰাৰ পৰা কাপোৰ জপা পৰা নিজৰ কাপোৰ কানি ধোৱা পৰা আৰু বহুত কাম আছে কৈছোঁ ন বজাৰ কৰা পৰা আলু পিঁয়াজ এচব বহুত টেনশ্যন নক'ব আৰু সেইচবৰ কাৰণে এইচব ঠিক কৰাই নহয় ভালছে তো মই এতিয়া চফা কৰিলোঁ বাৰু বিছনাখন কিন্তু হ'লেও মিন্স কাপোৰখিনি ধুব আছে আকৌ কি ক'ব আৰু কেতিয়াবা একদম তেতিয়াই ভাবোঁ যে আমাৰ মাহেঁতি কিমান কষ্ট কৰে মানে আমাৰ কাৰণে ইমানকৈ কাম চাম কৰি কিনে কিন্তু আমাৰ ইমানখিনিতে এটা ৰুম এটা পাৰ্ট চফা কৰোঁতেই ইমান কষ্ট হৈছে তো মাহেঁতে অভিয়াছলি গোটেই ঘৰটো চফা কৰি থাকে আমাৰ চব কাপোৰ কানি খোৱা বোৱা পৰা আদি কৰি কেনেকৈ ইমান মেনেজ কৰে একচুৱেলি আমি সেইটো লাকি ফিল কৰিব লাগে যে আমাৰ মাহেঁতে ইমানকৈ কৰি দিয়ে এণ্ড ময়ো লাকি ফিল কৰোঁ নিজৰ মায়ে মোক ইমানকৈ কৰি দিয়ে ইমানকৈ হেল্প কৰি দিয়ে চ' থেংক ইউ ছ' মাছ মম
একচুৱেলি মা হ'ল মোৰ হোষ্টেল ৰুমত অহা নাই চ' এনেকৈ যি মায়ে যদি আহি কিনে ৰুমটো দেখি পায় তেন্তে মই ফিনিছ ডাইৰেক্ট আৰু চৰি এইকেইদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ একচুৱেলি ডিব্ৰুগড় গ'লোঁ তাত আপোনাৰ এক্সাম এটা আছিলে অনলাইন এক্সাম এণ্ড সেইটো দিলোঁ দেন আজি যোৱাকালি আকৌ পালোহি ইয়াত মিনছ আকৌ আহি কিনে আকৌ এক্সাম ষ্টাৰ্ট চেচনেল এক্সাম ষ্টাৰ্ট চ' এইকেইদিন মই গোটেইকেইদিন মানে বিজিয়ে থাকিলোঁ সেইকাৰণে ভিডিঅ' দিবই নাপালোঁ একদম চৰি মই মানে একচুৱেলি ভ্লগটো মানে ৰেগুলাৰ কৰিম ভাবিছিলোঁ কিন্তু এই চবৰ কাৰণে আৰু গম পাইছোঁ ষ্টুডেণ্ট লাইফ বহুত দিগদাৰ হয় দিবলৈ সদায় চ' একো নাই হ'লেও ট্ৰাই কৰি আছোঁ মই নিজৰ বেষ্ট আৰু মই যেতিয়া একচুৱেলি মই ফ্ৰী হৈ যাম কেইদিনমান পিছত তো তেতিয়াতো ৰেগুলাৰ ভ্লগ আহিব কেনেকুৱা হ'ল আজি এক্সাম পৰীক্ষা ভালে আছে কিমান ভাল 20ৰ ভিতৰত তোমাৰ শূন্য কৰিছো নাইচ চ' এইপিনে দেখিছোঁ অতনো জিৰ' পুৰা অতনো আজি জিৰ' গাইজ ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰোঁ বুলি আজি কাৰণ একচুৱেলি এইপিনে যাবলগীয়া হ'ল কামতে গৈছোঁ এক্সামৰ কামত চ' তাত গৈ আহোঁ কামবিলাক চল্ভ কৰি আহোঁ কাইলৈ পৰা ভালছে ভ্লগ বনাম আৰু মিনছ কাইলৈ পৰা এক্সাম আছে হ'লেও আই উইল ট্ৰাই মাই বেষ্ট চ' তেন্তে যদি ভ্লগটো চাই ভাল লাগিলে তেন্তে লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব একচুৱেলি আজি ভ্লগ বুলি নহয় আৰু সৰুকৈ দিয়া হ'ল চ' নেক্সট টাইম বহুত মই বেছি ট্ৰাই কৰিম চ' ঠিক আছে গাইজ তেন্তে বাই টেক কেয়াৰ চ' লাভ ইউ এভৰিৱান